তো বন্ধুসকল আপোনাৰ জিঅ'টেক নামৰ চৰকাৰী লিষ্টত ঘৰৰ নাম আহিছে নে নাই আপুনি চেক কৰিব পৰা নাই তেনেহ'লে মোবাইলত কেনেকৈ চেক কৰিব আজি এইটো দেখুৱাম। তো এইটো দেখিবলৈ আপোনাৰ ভিডিঅ'টো হেলৈ চাই থাকক। তো এইটোৰ কাৰণে আপুনি কি কৰিব, প্ৰথমে আপোনাৰ মোবাইলত গুগলত যাব আৰু গুগলত যোৱাৰ পাছত চাৰ্চ কৰিব জিঅ'টেক হাউচ লিষ্ট 2023 আৰু মই চাৰ্চ কৰিলোঁ জিঅ'টেক হাউচ লিষ্ট 2023 আৰু ইয়াত প্ৰথমে যিটো অপশ্যন আহিব সেইটোতে আপুনি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পাছত চাইছে এনেকুৱা আহিছে আৰু এনেকুৱা অহাৰ পাছত ওপৰত সেটিং অপশ্যনটোত আপুনি ক্লিক কৰি ডেস্কটপ সাইট ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত মই জুম কৰি দেখুৱাই আছোঁ হেয়াৰ নামৰ এটা অপশ্যন আহিব। ইয়াত চাই আছে হেয়াৰ, এইটো হেয়াৰত আপুনি ক্লিক কৰক। তাৰপাছত অ'কে মাৰি আপুনি ইয়াত চাইছে কেইটামান ফিল্টাৰ সিলেকশ্যন কৰিব লাগিব আৰু ইয়াত আছে অল ষ্টেট। অল ষ্টেট মোৰ ষ্টেট মই সিলেক্ট কৰিছোঁ আৰু ষ্টেট সিলেক্ট কৰাৰ পাছত ইয়াত আছে ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্টখন আপুনি সিলেক্ট কৰি লওক আৰু যদি মই আছোঁ নগাঁও ডিষ্ট্ৰিক্টত, আপুনি যদি নগাঁও ডিষ্ট্ৰিক্টত আছে তেনেহ'লে এটা লাইক কৰি দিয়ক আৰু মোৰ ডিষ্ট্ৰিক্ট মই সিলেক্ট কৰিলোঁ। এতিয়া আহিছে ব্লক, আপোনাৰ ব্লকত আপুনি সিলেক্ট কৰক। মই মোৰ ব্লক সিলেক্ট কৰিছোঁ। তাৰ পাছত আছে গাঁও পঞ্চায়ত, আপোনাৰ গাঁও পঞ্চায়ত য'ত আছে এই গাঁও পঞ্চায়ত সিলেক্ট কৰি তাৰ পাছত ইয়াত আছে কেইটামান অংক মিলাব লাগে, এটা অংক মিলাব লাগে আৰু এইটো অংক মিলাই তাৰ পাছত আপুনি চাব পাৰিব। এই মই প্লাছ মাৰি দিলোঁ, ইয়াত আছিলে মাইনাছ, একো নহয় মাৰিলোঁ। তাৰ পাছত ইয়াত আহিছে ডাউনলোড এক্সেল, ডাউনলোড PDF, আপোনাৰ ইচ্ছা যিটো আপুনি যেনেকৈ চাব পাৰে, তলত নৰ্মেলভাৱে চাব পাৰিব, ডাউনলোড কৰিব নালাগে। মই PDF ডাউনলোড কৰিলোঁ। PDF ডাউনলোড কৰাৰ পাছত এই নেটৱৰ্কৰ প্ৰব্লেম, অলপ দেৰি হৈ আছে। আপুনি চাওক তলফালে এনেকৈ চাব পাৰিব আৰু ডাউনলোড কৰিব গ'লে ডাউনলোডো কৰি ৰাখিব পাৰে। মই PDF ডাউনলোড কৰিলোঁ আৰু PDF ডাউনলোড কৰাৰ পাছত আৰু ইয়াত মোৰ PDF কমপ্লিট হ'ল আৰু ইয়াত ধুনীয়াকৈ PDF হৈ আহিল আৰু ইয়াত চাই আছে ইয়াত সকলোবোৰ আহিব, আপোনাৰ ব্লকৰ নাম, আপোনাৰ গাঁও পঞ্চায়তৰ নাম, ইয়াত আছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ইয়াত থাকিব আপোনাৰ নিজৰ নাম, আপোনাৰ দেউতাকৰ নাম। ইয়াত যদি আপোনাৰ এইটো লিষ্টত নাম আছে তেনেহ'লে ইয়াত থাকিব আৰু যদি নিজৰ নামটো ফটককৈ আনিব বিচাৰে তেনেহ'লে ওপৰত এটা অপশ্যন আছে ফাইন, ইয়াত আপুনি নিজৰ নামটো ফাইন কৰিব আৰু ইয়াত নিজৰ নামটো ফাইন কৰিব। মই এটা নাম মাৰি চাওঁ কি আহে, চাওঁ এটা মাৰি ABDUL আব্দুল মাৰিলোঁ আৰু চাওক এইটো নাম মাৰাৰ পাছত ইয়াত কালাৰিং হৈ নাম আহিলে আৰু আপুনি যদি যিটো নাম মাৰে এইটো কালাৰিং হৈ আহিব আৰু ইয়াত আপুনি চাব পাৰিব।